ধূপ দীপ ধূনা আদি নৈবেদ্যসকল ঘতে খানি ধানে দিবা লক্ষ্মীৰ আসন খানি দিয়ে লক্ষ্মীৰ আসন বস্ত্ৰে সুশোভিতা কৰি দিয়া গুৱা পাণ গুৱা মানে তামোল পাণ দিবা কৈছে সৌভাগ্য গুচিয়া হৈব দুৰ্ভাগ্য গুচিয়া হ'ব সৌভাগ্য অচিৰে ভক্তিভাৱে লক্ষ্মী আইক আৰাধিলে সম্পদ মিলিব দুখ নোহে কোনো কালে নাৰদৰ বাক্যে বৃদ্ধা গৃহক চলিলে আৰু গেল আৰু ঘৰত বোৱাৰীয়ে আগে গৈয়া সকলো কহিলা শাহু বোৱাৰীয়ে কৰিলা পূজা নাৰদৰ বাক্য বৃদ্ধা গৃহক চলিলা বোৱাৰীৰ আগে গৈয়া সকলো কহিলা শাহু বোৱাৰীয়ে কৰিলা পূজা আৰম্ভন পূজাৰ অন্তে কমলাৰে কৰিলা বন্দন কমলা মানে লক্ষ্মী লক্ষ্মীৰ আন এটা নাম কমলা মানে লক্ষ্মী ন বাপৰে মই নাজানো কিন্তু কমলাকান্ত হ'লে এই কৃষ্ণৰ এটা নাম কমলাকান্ত কমলাৰ গিৰিয়েক কাৰণে কমলাকান্ত সবেই মিলি বিধিমতে লক্ষ্মী ব্ৰত কৰি বাঢ়িলা সৌভাগ্য গৈলা দুৰ্গতি আঁতৰি অতুল ঐশ্বৰ্য হৈলা লক্ষ্মীকে সেবিয়া আশ্চৰ্য হৈল সবে ঐশ্বৰ্য দেখিয়া ঐশ্বৰ্য ধন ধান তাৰমানে গোটেই সম্পত্তি আহি গ'ল আৰু আগৰ হেৰুৱা বস্তুবিলাক দেখি তাসম্ভাৰ ভাগ্য প্ৰতিবেশী কবে ভক্তি মনে লাগি বেলেগ লক্ষ্মীক কৈবে লক্ষ্মীক সেবি সবে হৈলে আধ্যবন্ত লক্ষ্মীৰ মহিমা কহি কোনে পাৱে অন্ত লক্ষ্মী ব্ৰত ফল দেখি সবে